টেপবিলাক কি এইবিলাক কি কয় পলিথিনবিলাক এৰুৱাই দিছোঁ। এইবিলাক কি লেমিনেশ্যন কৰি থৈ দাগ নালাগিবলৈ নেকি ন? সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আজি আমাৰ ঘৰত টিনপাত লগোৱা হৈছে এইফালে চাওক, আৰু ঘৰটো আধা বনোৱা হৈছে আৰু এটা ছাইড বনাবলৈ আছেই বাকী, সেইকাৰণে সেইটো ছাইড বনোৱালৈকে এইটো ছাইডৰ টিনপাত এনেকৈ উঠাই থৈ দিছোঁ বাঁহ লগাই মেলি, কাৰণ আকৌ নমাব লাগিব, খুলিব লাগিব মানে সকলোখিনি। বাঁহ লগাই দিছোঁ এতিয়া, সোনকালে লাগে মানে অতি সোনকালে আমাক দৰকাৰ হৈছে, যিহেতু আমাৰ দেউতা অসুস্থ হৈ আছে আৰু থাকিবলৈ আমাৰ ৰুম চুমবিলাক মানে ভাঙি দিয়া হ'ল, যিহেতু ঘৰটো থাকিবলৈও অসুবিধা হৈ আছে সেইকাৰণে। আৰু এনেদৰে বাঁহ লগাই মেলিয়ে আমি টিনপাত উঠাই দিছোঁ, আৰু পাছত সেইটো ছাইডে যেতিয়া বনোৱা হ'ব তেতিয়া ধুনীয়াকৈ কাঠ চাঠ লগাই মেলি টিনপাত ঠোকা হ'ব। আৰু এইফালে এতিয়া দেখাই দিওঁ আপোনালোকক, চাওকচোন এইফালে চাওক টিনপাত লগাই আছে মিস্ত্ৰীয়ে, আৰু মাজে মাজে ময়ো সহায় কৰি আছোঁ। টিনপাত বোলে উঠাওঁতে ধৰি মেলি দিব লাগে। কি কৰিছা? এইবিলাক কি কয় পলিথিনবিলাক এৰুৱাই দিছোঁ। এইবিলাক কি লেমিনেশ্যন কৰি থৈ দাগ নালাগিবলৈ নেকি ন? এইবিলাক এৰুৱাই দিব লাগে, নহ'লে মামৰ লাগি যায় বুলি কৈছে। এইবিলাক লাগি থাকিলে মানে বেছি সোনকালে মামৰ ধৰি যাব, সেইকাৰণে এইবিলাক এৰুৱাই দিছোঁ। পাৰিছা? পাৰিছোঁ আৰু কৰি থকা নহ'লে দেই। মানুহৰ দুদিনীয়া জীৱনটোতো কত যে আশা, কত যে সপোন নহয়নে? এটা বিলাসী জীৱন পাৰ কৰিব নোৱাৰিলেও এটা পকী ঘৰ সজাই সকলোৱে সুখে শান্তিৰে পৰিয়ালটোৱে সৈতে পোহপাল দিবলৈ, কিন্তু কি কৰিব, সামৰ্থ্য অনুযায়ীহে কৰিব পাৰি। সেয়েহে আমিও বিশেষকৈ মানুহজনে দেই ইমানখিনি কষ্ট কৰি মেলি নিজৰ যে সামৰ্থ্যৰ বলত ইমানখিনি কৰিব পাৰিছোঁ। এটা ছাইড বনোৱা হৈছে আৰু এটা ছাইড ভৱিষ্যতে আশা কৰিছোঁ বাৰু, এতিয়ালৈকে ভবা নাই। এতিয়ালৈকে আমি ইমানখিনিয়ে কৰি মেলি যেনে তেনে সোমাই লওঁ বুলি ভাবিছোঁ, আৰু এইখিনি আমাৰ কাৰণে বহুত বেছি, আমি ইমানেই সুখী হৈছোঁ নহয়